মানুহৰ কথা যদি আপোনালোকে চলে ন, মই চুলি অলপ দীঘল কৰিছোঁ, কিছুমানৰ প্ৰব্লেম হৈ আছে, মানে চুলিটো দীঘল কিয় কৰিলোঁ, মোৰ লাইফ মই কি কৰোঁ এইটো মোৰ পাৰ্চনেল হয়। সৰু কৰি দিম, কিছুমানে কৈছে সৰু ৰাখিলে ভাল নালাগে। এতিয়া ডাঙৰ কৰিছোঁ, এতিয়া বোলে চুলি ডাঙৰ হৈছে। ফিটনেছ বনাই আছোঁ মই, পকেটত অলপ পইচা লাগিব, 4 লাখ 5 লাখ টকা যাৰ আছে সিহে ফিটনেছ বনাব পাৰে, আৰু নহ'লে বনাব নোৱাৰে। আপুনি যদি মানুহৰ থিংকিঙত বা চিন্তাধাৰণাত যদি আপোনালোকে থাকে, তেনেহ'লে আপোনালোকৰ লাইফ পূৰা বেণ্ড হৈ যাব। আপোনালোকে নিজে কি কৰিলে ভাল লাগিব, আপোনালোকে এইটো কামেই কৰিব যিটো কৰি আপোনাৰ ভাল লাগিছে। আৰু মোৰ এইটো কৰি ভাল লাগে, মই কৰি আছোঁ আৰু ফিটনেছ বনাই আছোঁ। কিন্তু এইটো ফিটনেছ লৈ মই কি কৰিম, কিছুমানে কয় মোক এইটো ফিটনেছ লৈ মই কি কৰিম, এইটো পিছত চাম। এতিয়া টাৰ্গেট সেইটো নহয়, মোৰ এতিয়া টাৰ্গেট মই এখন অলপ ফিটনেছ বনাম, আগৰ দৰে নাথাকোঁ, মই অলপ চেঞ্জিং হ'ম। কিন্তু কিছুমানৰ আৰু চাইছে আপোনালোকে চাইছে চুলিৰ যিটো অৱস্থা, সেইটো হ'ল চুলিৰ অৱস্থা। আৰু চুলিবিলাক ডাঙৰ ডাঙৰ হোৱাৰ কাৰণে দেখা পাইছে, আপোনালোকে দেখা পাইছে, এইটো অৱস্থাত দেখা পায়ো মানুহে জ্বলি আছে। আৰু দেখা পাইছে আপোনালোকে, মানুহে জ্বলিলে কি হ'ব, আপোনালোকে যে জ্বলি আছে, আপোনালোকে জ্বলি থাকক, আৰু মোৰ কাম যিটো মই কৰি থাকিম। এটা কথাই কওঁ, আপোনালোকে যিটো আপোনাৰ কৰি ভাল লাগিব সেইটো আপুনি কৰিব।